সকল হোৱাটছআপ ষ্টেটাছ হাইড কেনেকৈ কৰিব। আপুনি যদি কিবা এটা ষ্টেটাছ দিছে আৰু যদি আপুনি চায় যে বেলেগে তোমাৰ হোৱাটছআপ ষ্টেটাছটো নেদেখে, তেনেহ'লে মই অতি সহজভাৱে মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। চ' বন্ধুসকল, ভিডিঅ'টো স্ক্ৰীণ নকৰি চাই থাকিব। বন্ধুসকল, প্ৰথমতে হোৱাটছআপ এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছতে বন্ধুসকল ইয়াতে ষ্টেটাছত যাব, যিটো আছে ইয়াতে ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল ওপৰত 3টা ডট আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ষ্টেটাছ প্ৰাইভেচি যিটো আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল সকলোৰে তলৰটো যিটো আছে অনলি শ্বেয়াৰ উইথ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল এতিয়া এটা নাম্বাৰো হাইড হোৱা নাই, যিমানবিলাক দেখিব পাৰিছে গোটেইবিলাক হোৱাটছআপ হয় বেলেগত, এটাও হাইড হোৱা নাই। চ' বন্ধুসকল, মই যদি ইয়াতে ক্লিক কৰোঁ ওপৰত যিটো দেখা পাইছে ওপৰত, তেনেহ'লে গোটেইকেইটা হাইড হৈ থাকিব। আৰু যদি মই এনেকৈ দিওঁ, তেনেহ'লে এইবিলাকেহে হাইড নহ'ব আৰু গোটেইবিলাক হাইড হৈ থাকিব। চ' বন্ধুসকল, মই কি কৰিম, গোটেইবিলাক আনহাইড কৰি দিম, এটাও হাইড নহয় এতিয়া। তো বন্ধুসকল, এতিয়া মোৰ হাইড কৰিব লাগে। গতিকে মই যদি হাইড কৰোঁ, তেনেহ'লে মই কি কৰিব লাগিব, এইটো টিক চিনবিলাক নোহোৱা কৰি দিব লাগিব, হটাই দিব লাগিব। তো টিক চিনত মই ক্লিক কৰিম, এইটো হাইড হৈ গ'ল। মই যদি কিবা এটা ষ্টেটাছ দিওঁ, তেনেহ'লে এই অভয়দাস যিটো আছে হোৱাটছআপৰ অনাৰ, সেইজন মোৰ হোৱাটছআপ ষ্টেটাছটো দেখিব নোৱাৰে। আৰু আবু শৰ্মা মই যদি ক্লিক কৰোঁ, মোৰ হোৱাটছআপ ষ্টেটাছ দেখিব নোৱাৰে। চ' বন্ধুসকল, এনেকৈ কৰিব। আৰু বন্ধুসকল, যদি আপোনালোকে নতুন হৈ থাকে এই চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু যদি ভাল লাগে লাইক কৰিব। চ' বন্ধুসকল, আৰু এনেকৈ টিক চিনবিলাক নোহোৱাকৈ দিয়াৰ পিছত ইয়াতে যিটো আছে, ইয়াতে মই ভালদৰে দেখাই আছোঁ, এইখিনিতে এই টিক চিনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল ছেটিং আপডেট হৈ গ'ল। ত' বন্ধুসকল, এনেকৈ হাইড কৰিব লাগে। চ' আজিৰ ভিডিঅ'টো এইখনতেই।